আজি আমার পকেরাগ্রামর যেটা আমার জগন্নাথ মন্দির আজি পৰা স্টার্ট হয়েছে তার প্রোগ্রাম মোক কমিটির মানুষ মাতি পেলাই আনিছো তার বাবে মই প্রথমতে কমিটির মানুহসকলক ধন্যবাদ দিছো সবরে নিজ নিজ ধর্ম থাকে আজি খুবই আনন্দিত লাগিছো বহুত বছর মূৰত মই পকেৰাগ্ৰাম আহি পেলাই আজি কৰ্মেশ্বৰাই ডাঙৰীয়া আৰু মই আজিৰ পৰা যিটো আমাৰ জগন্নাথ মন্দিৰত এটা পূজা হ'ব এই পূজাৰ আমি আজি অপেনিং কৰি দিছোঁ আশা ৰাখিছোঁ নিশ্চয় পূজা ভালে ভালে চলিব চবে ক'ব নাজানো এতিয়াতো বিচাৰিছে না বিচাৰে নাই কি ক'ম মই আৰু এইটো ওপৰত কথা ওপৰে যদি কিবা কৰে তেতিয়াহ'লে আমি চাম পকেৰাগ্ৰাম নাগৰিক মহাৰাষ্ট্ৰত আজি মাতিছে আজি মাতিৰ কাৰণে আজি যি নাম যজ্ঞ নাম অনুষ্ঠানৰ আজি শুভ আৰম্ভণি শুভ মুকলি আজি ইতিমধ্যে মুকলি কৰা হ'ল আৰু মই ৰাইজক দেখুৱাই ভালে লাগিল আৰু চাওক এনেকুৱা অনুষ্ঠান এনেকুৱা ধৰ্মীয় অনুষ্ঠান আমাৰ প্ৰতি অঞ্চলে অঞ্চলে হ'ব লাগে কাৰণ আমাৰ সমাজত থকা যি অশান্তিময় পৰিৱেশ যি অৰাজকতা এইবিলাক নিৰ্মূল কৰিব লাগে ধৰ্মৰ দ্বাৰাই আমি কৰিব পাৰিম ধৰ্মৰ দ্বাৰা এজন মানুহ হিচাপে মানুহৰ মানে হিচাপে জীয়াই থকাৰ যি ৰাস্তা ধৰ্মই দেখাই দিয়ে এইকাৰণে মই আশা ৰাখিছোঁ এই অনুষ্ঠানৰ দ্বাৰা যাতে আমাৰ এইখিনি বসবাস কৰা অঞ্চলৰ মানুহখিনি ধৰ্মৰ প্ৰতি জ্ঞান হয় যাতে আমি এজন মানুহ হিচাপে কেনেকৈ জীয়াই থাকিব লাগে তাত যাতে আমি ৰাস্তা বিচাৰি পাওঁ আৰু আগন্তুক দিনত মই এজন পাৰ্ষদ হিচাপে যদি কিবা এই অনুষ্ঠানৰ কাৰণে কৰিব লগা থাকে মই ৰাইজক প্ৰতিশ্ৰুতি দিওঁ মোৰ দায়িত্বটো পালন কৰিব ইতিমধ্যে আমাদের সংবর্ধনা অনুষ্ঠান আমরা সুস্থভাবে অনুষ্ঠান ফিতা কেটে আজকের এই অনুষ্ঠানের শুভ উদ্বোধন হবে আমাদের মধ্যে দুজন চিফ গেস্ট রাজীব কুমার ব্রহ্ম আপনারা একসঙ্গে ফিতা কেটে আজকের অনুষ্ঠানটি শুভ উদ্বোধন করুন এখন আমরা আমাদের